প্ৰতিমাৰ খনিকৰ নামেৰে জনাজাত চন্দ্ৰকুমাৰ আগৰৱালাৰ নিয়ৰ এটি সাৰ্থক ৰোমান্টিক কবিতা। কবিতাটিৰ মাজেদি প্ৰকৃতিৰ ৰূপ বৈচিত্ৰ্য সুন্দৰকৈ প্ৰকাশ পাইছে। নিয়ৰ কবিতাত ৰাতিপুৱাৰ এটি মনোমোহা ছবি ফুটি উঠিছে। দুকমুকালিতে দেখা গ'ল ফুলৰ পাহিয়ে পাহিয়ে অনেক নিয়ৰৰ টোপাল। মুকুতাৰ দৰে সেইবোৰ জিকমিকাই উঠিছে। কবিয়ে ভাবিছে এইবোৰ আকাশৰ তৰা। টোপনিৰ আলজালত সেই তৰাবোৰ আকাশৰ পৰা সৰি পৰিছিল। তথাপি নিজান আকাশৰ স্মৃতিবোৰ হিয়াত সাঁচি থৈ তৰাবোৰে অতীতৰ সপোন দেখিছে। কবিয়ে আকৌ কল্পনা কৰিছে যে মায়াবী ৰাতিৰ সুযোগ লৈ সৰগৰ পৰা অপ্সৰীসকল নামি আহিছিল। তেওঁলোকে ফুলনিত আপোন মনে হেঁপাহ পলুৱাই নাচিছিল। নাচোনৰ লয়লাসৰ কোবত তেওঁলোকৰ শৰীৰত পিন্ধি লোৱা মণিবোৰ ছিগি সিঁচৰিত হৈছিল। ৰাঙলী বেলিৰ আগমনৰ লগে লগে অপ্সৰীবৃন্দ য'ৰ পৰা আহিছিল তালৈ গুচি গ'ল। কিন্তু নিত্যৰতা অপ্সৰীৰ দেহৰ আভৰণস্বৰূপ মণিবোৰ ফুলৰ পাহিয়ে পাহিয়ে ৰৈ গ'ল। হঠাতে এজাক পুৱাৰ বতাহে নিয়ৰৰ টোপালবোৰ জোকাৰি হৰুৱাই পেলালে। লগে লগে ফুলক আভৰণ পিন্ধাই সৌন্দৰ্য দান কৰা নিয়ৰৰ কণিকাবোৰ নিমিষতে শেষ হৈ গ'ল। একেদৰে মানুহৰ জীৱন চিৰস্থায়ী নহয়। অলপ সময়ৰ কাৰণে পৃথিৱীলৈ আহে আৰু সময় হ'লেই গুচি যাব লাগে। এইদৰে জীৱনৰ ক্ষণভংগুৰতাৰ কথা নিয়ৰ কবিতাটিত পৰিস্ফুট হৈছে।